আপোনাৰ নাম চব জেগাতে ধৰিব লাগিব। আমি কি জানো সেইটো নাজানো, কি জানিছোঁ সেইটো আমি ভগৱানৰ নাম ধৰি ধৰি সেই দুখ তাক কথা দিব নালাগে, চব সঁচাই দিব। নাম আপোনাৰ আপোনাক সৰ্বপ্ৰথমে দুটামান শব্দ কিব। আমি যিহেতু আপোনালোকৰ মাধৱা থানলৈ আহিলোঁ, মাধৱা থানৰ আপোনাৰ কিছুমান অতীজৰ কিছুমান এইটো ৰজাৰ দিনীয়া বনাইছে বুলি কোৱা শুনিছোঁ। এতিয়া কোন ৰজাই বনাইছিল আৰু ৰজাৰ আপোনালোকৰ ইয়াত জানিব পৰা মতে মাধৱা পুখুৰীও আছে বুলি কোৱা শুনিছোঁ, চাউলধোৱা পুখুৰীও আছে বুলি কোৱা শুনিছোঁ। আমি জন্ম নোহোৱা আগৰ পৰাই এই বস্তুটো আছে। হয়, আমি জানো তেতিয়া পূৰ্বৰ পৰাই সেইটো মানুহবিলাকে এনেই নাজানি পেলাই মানে হেৰি মাধৱা থান বুলি। আচল থানৰ নাম হ'ল গোবিন্দ থান। অসমৰ ভিতৰত এইখনেই থান আছে। আপোনাৰ তাৰমানে কি আপুনি যেতিয়াবা জানিছে সেই থানখন আপোনালোকৰ জানিব পৰা গোবিন্দ থান আছিল নহয়? তাৰপিছত মানুহৰ চৰ্চাতে আহোঁতে আপোনাৰ কি হয় মাধৱা থানৰে পুখুৰীকেইটা উচ্চাৰণ আছে। পুখুৰীকেইটা ওচৰত আছে। হয়, এতিয়া আৰু আমি কিতাপতে পাওঁ মাধৱা থানত আপোনাৰ কিছুমান থানৰ পুখুৰীখনতে কিছুমান আপোনাৰ কিবা বাচন বৰ্তমান এইবোৰ চুৰে লৈ গ'ল। হয়, আপোনালোকৰ ইয়াৰ পৰা লৈ গ'ল? নাই, তাৰ পৰা খান্দি লৈ গ'ল। তাৰপিছত এটা মাধৱা এটা চাউলধোৱা, সেইটো পুখুৰী বুলি পেলাই কয়। তাতে ওপৰত মানে পুতি থৈছিলে। সেই মানে খান্দি পেলাই চুৰে লৈ গৈছে। আৰু এটা জানিব পাৰিছোঁ আপোনালোকৰ মাধৱা থানত আপোনালোকৰ কিছুমান শক্তিশালী আছে, কিছুমান যেনে হৈ গ'ল আপোনালোকৰ ইয়াত যদি কিছুমান ভক্তসকলে যদি আহি যদি কিবা তেওঁক যদি বিচাৰে সেই বস্তু বোলে মনৰ মনসা পূৰণ হয় বুলি কোৱা শুনো। সেইটো হয়, একদম সত্য কথা। আপোনালোকৰ অসমৰ বাহিৰৰ পৰাও আহে ইয়াত থানলৈ বুলি আহে। আৰু আপোনালোকৰ ইয়াৰ মাটি কিমান আছে? আপোনালোকৰ মাটি ইয়াত আছিলে 14 বিঘা। 14 বিঘা। এতিয়া মানুহবিলাকে খেতি মাটিটো 6 বিঘাও নাই। মিচিংবিলাকে ঠেলি খাইছে মাটিটো। মাটিটো আমি ওলাবলৈ চেষ্টা কৰিছোঁ, মানে MLA এইবোৰ চব কিছু নাছিল। আপোনালোকক তেওঁলোকে দিয়া নাই? নাই একো নাই। এতিয়া আপোনালোকৰ ইয়াত আপোনালোকৰ বহুত ভক্তসকল আহে। আহাৰ আপোনালোকৰ ইয়াততো আপোনাৰ কিছুমান তেনেকুৱা সা সুবিধাবিলাক নাই। হয়, আপোনালোকৰ এতিয়া ভক্তসকল আহিলেতো ভক্তই আপোনাৰ শৰাইভাগ দিয়ে। শৰাইভাগ দি তেওঁলোকৰ শৰাইভাগ দিয়াৰ পিছত তেওঁলোকতো ভোক চোক লগা হয়। তেওঁলোকক আপোনালোকে কিবা ব্যৱস্থা কৰে নে কিবা খাদ্য সামগ্ৰী? হয়, এইটো আমি মানে কৰোঁ পৰাপক্ষতো আমি। ইয়াত আপোনাৰ বাণী যোগাৰ। ইয়াত আমি জানিব পৰা মতে ৰজা কোন ৰজাই বনাইছিল আপুনি ক'ব পাৰিব নেকি? সেইটো মই আমি আমি জানিব পৰা মতে গদাধৰ সিংহই এই ভাগ বনাইছিল আৰু তেওঁলোকৰ ৰজাঘৰীয়া সদস্যসকলে সেৱা কৰিছিল। ইয়াতে চাউলধোৱা পুখুৰীত তোমাৰ চাউল হৈছিল আৰু মাধৱা পুখুৰীত মাছ হৈছিল। তেনেতে তেওঁ তাত ধুই মেলি ইয়াত তেওঁলোকৰ ভক্তসকলক তেওঁলোকে প্ৰসাদ লৈছিল নহয়? এই পুখুৰীবিলাক আপোনালোকৰ যিহেতু কোনোবাই লৈছে, থানৰ পৰা আপোনালোকৰ কোনোবাই লৈছে? মিচিংবিলাকে লৈছে। হয়। আৰু ভাল লাগিল আপোনাক লগ পাই মেলি, আপোনালোকক দুআষাৰ পাতিলোঁ। পিছৰ পৰে আকৌ লগ পাম। আছিল চুৰে লৈ গ'ল, কিন্তু চুৰো মানে তিনিমাহো নাবাছিল, মৰি গ'ল। এই পঞ্চায়ত হয়, মই জানিব পাৰিছিলোঁ আপোনালোকৰ ইয়াত বোলে কিছুমান বস্তু ইয়াৰ পৰা চুৰি হৈছিল। ইয়াৰ পৰা আপোনালোকৰ বস্তুবিলাক চুৰি হৈছে আৰু জানিব পৰা মতে যোনজনে চুৰি কৰিছিল সেইজন বোলে প্ৰায় 3 দিন 4 দিনৰ পিছতে তেওঁ ঢুকাইছিল। মানে পঞ্চায়ত বনাবলৈ অহা মানে মিচিংবিলাকে চুৰ কৰি লৈ গৈছে। তেওঁলোকে চুৰ কৰি লৈ গ'ল নহয়? হয়, তেওঁ ইয়াত দেখি শুনিছে আপোনালোকৰ ইয়াত আপোনাৰ ৰজাঘৰীয়াৰ কিছুমান সামগ্ৰী আছিল। ইয়াত যেনে হৈ গ'ল বহুত ৰজাধনীয়া আপোনাৰ সোণৰ মূৰ্তিও আছিল, যেনেকৈ বহুত বস্তু আছিল। তেওঁলোকে চুৰ কৰি লৈ গ'ল বুলি আমাৰ পূজাৰীগৰাকীয়ে কৈছে।
কিন্তু তেওঁ যোনজনে চুৰ কৰি নিলে তেওঁলোকে বোলে 3 দিন মানৰ পিছত তেওঁ ঢুকাই গ'ল। ইয়াৰ মহিমা অপৰম্পৰা আপোনালোকো আহিব, ইয়াত আপোনালোকৰ মনাবাঞ্ছা পূৰ্ণ হ'ব। আপোনালোকে ধূপ চাকি পৰা ধৰি কিছুমান জ্বলাব, শৰাই দিব, আপোনালোকৰ মনাবাঞ্ছা পূৰণ হ'ব। আপোনালোকে আহিব, চাব। অসমৰ বিভিন্ন জেগাৰ পৰা এই মন্দিৰভাগলৈ আহে, থানৰ কিছুমান মহিমা আছে। এয়া দেখিছে, এই ৰজা দিনৰ থকাৰ পৰা গছ। এয়া দেখিছে, ৰজাঘৰীয়া সদস্যসকলে ইয়াতে পূজা পাতল কৰিছিল। আমি চাউলধোৱা পুখুৰী আৰু মাধৱা পুখুৰী দেখুৱাবলৈ চেষ্টা কৰিম। মাধৱা পুখুৰী আৰু চাউলধোৱা পুখুৰী আছে, ব'লক আমি চাউলধোৱা পুখুৰী আৰু মাধৱা পুখুৰী চাবলৈ যাওঁ। আজি আপোনালোকক মাধৱা থান আৰু চাউলধোৱা পুখুৰী আৰু মাধৱা পুখুৰী আপোনালোকক নিশ্চয় দেখুৱালোঁ। এনেকৈ আপোনাৰ কিছুমান এনেকুৱা কীৰ্তিচিহ্নবিলাক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে ভাল পালে আছামিজ টেঙা ইউটিউব চেনেলটোক সমূহ বন্ধুসকলে যেন ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু শ্বেয়াৰ কৰে। জয় অসম, ধন্যবাদ।